ৰূপৈহাটৰ শিঙিমাৰী JM ইটা ভাটাত ভাটাৰ মালিক আৰু ভাটাৰ শ্ৰমিকৰ মাজত ভয়ংকৰ সংঘাত। ইটাৰ ভাটাৰ মালিকে কোনো নীতি নিয়ম নামানি নিজা মত চলাইছে ইটা ভাটাত। JM ইটা ভাটাটোত চলি থকা মালবাহী বাহন এখনে দেৱাল ভাঙি দিয়া কেন্দ্ৰ কৰি সূত্ৰপাত হয় সংঘাতৰ। ভাটাটোৰ মালিকে এজন মহৰীসহ কেইবাজনো লোকক দলবদ্ধ আক্ৰমণ কৰি আহত কৰে। এই ঘটনাত 4জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতেই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে ভাটাটোত সাংবাদিক উপস্থিত হোৱাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। উক্ত ভাটাটোত আৱাসীৰূপে বহু লোক শ্ৰমিক হিচাপে জড়িত হৈ আছে। কিন্তু শ্ৰমিকে প্ৰকাশ কৰা মতে শ্ৰমিক আইন অনুসৰি ভাটাটোৰ সুস্বাস্থ্যকৰ পৰিৱেশ নাই। ইয়াৰ উপৰি কণ কণ শিশুৰ বাবেও পঢ়া শুনাৰ কোনো ব্যৱস্থা নাই। শিশুসকলকো কাম কৰাই থাকে। নিয়ম অনুসৰি প্ৰতিটো ভাটাত শ্ৰমিক বিদ্যালয় থাকিব লাগে, কিন্তু এইটো ভাটাত তেনে কোনো নিয়ম পালন কৰা দেখা নগ'ল। ইফালে ভাটাটোত জড়িত শ্ৰমিকজনে প্ৰকাশ কৰা মতে মালিক জিয়াবুৰ আৰু মহৰৰ ভাটাত ড্ৰাগছৰ অবাধ আড্ডা চলে। ভাটাটো বৰদল আৰু পশ্চিম শিঙিমাৰী দুই ঠাইত চলাই থকাৰ সমান্তৰালকৈ ড্ৰাগছৰ ঘাটি বুলিও জানিব দিয়ে খোদ মহৰীয়ে। অলপতে নগাঁৱৰ পৰা বদলি হৈ যোৱা আনন্দ মিশ্ৰ ইতিমধ্যে বহু তেনে অসামাজিক চক্ৰ উৎখাত কৰিছিল। বৰ্তমান জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰা ধ্ৰুৱ বৰাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। হেভি এখন গাড়ী হয়, মানে মই বাটাৰ মহৰীগিৰি কৰিব। এজন ড্ৰাইভাৰ মানে আপোনাৰ ক'বলৈ গ'লে 17-18 বয়স হ'ব, গাড়ী দিছে তাক। পিছফালে বেক কৰোঁতে আপোনাৰ ৱাল এখন আছিলে ভাঙিছে। তাত আপোনাৰ বাটাৰ ল'ৰা ছোৱালী কেঁচুৱা কেইটা খেলে। আজি মানে তাত নাই, তথাপিও ৱালখন ভাঙিছে। মই সুধিছোঁ যে তুমি কৈছা, পিছত তেওঁ মহাজনক কল কৰি দিছে। মহাজনে এটা স্কৰ্পিঅ' লৈ তাৰ গুণ্ডা বাহিনী লৈ দুজন তাত উপস্থিত ড্ৰাগছ আছে, মানে তাৰ বাটাত আমাৰ ড্ৰাগছৰ আড্ডা হয়। সেই ড্ৰাগছৰ মানুহখিনি আৰু দুই এজন গুণ্ডা বাহিনী লৈ আমাক আহি আক্ৰমণ কৰি দিলে। এই বাটাখনৰ নাম কি? বাটাৰ JM বাটা। জে ফৰ জেবুৰ, এম ফৰ মহৰ, মালিকৰ নাম আৰু জেবুৰ আৰু মহৰ। মালিক নিজে আহিছে, তাৰ বাই 3জন আৰু 2জন গুণ্ডা বাহিনী ড্ৰাগছ আৰু লৈ আহি আক্ৰমণ কৰি দিছে। স্কৰ্পিঅ' গাড়ীখন, গাড়ীৰ নাম্বাৰটো মনত নাই, স্কৰ্পিঅ' গাড়ী হয়। আৰক্ষী আহি পাইছে না নাই? মালিকক পাইছে না নাই? আৰক্ষীয়ে মালিকক পোৱা নাই, আগতে মানে পলাল। পিছত আমাৰ আৰক্ষীয়ে 2-এজন মানুহক লৈ গৈছে, তাক মাৰিছে। আৰু কেইজন আহত হৈছে টোটেল ঘটনা? 3জন, 4জন আৰু এজন ৰচিদৰ ঘৰত। ইয়াত আপোনাৰ আছে এজন ৰচিদ নামৰ এজন ঘৰ, তাত কিবা এটা জোৱাই লাগে আৰু তেওঁ 2জন মানুহক মানে আশ্ৰয় দিছে, গুণ্ডা বাহিনীক আশ্ৰয় দিছে। এতিয়াও চাগে আছে নাজানো, ঘৰত যাবলৈ নিদিয়ে। মহিলাসকল সন্মুখত আহি ৰৈছে। আচ্ছা, তোমাৰ ইয়াতে থাকা তুমি? কাৰ লগত থাকা? কোন কোন আছে? ভাই ভনী কেইজন? কয়জন ভাই ভনী কয়জন? 4জন। এনে লেহা পঢ়া হয় না নাই? স্কুল আছে বাটাৰ মাজে? মাষ্টৰ আহি না পঢ়াইব লাগে? আগে তুমি স্কুল পড়ছো না? বাইর থাকতে কোন স্কুলে গেছিল? এমই মাদ্রাসা ছিল। কোন ক্লাসে আছিল? কোন শ্রেণীত? ক্লাস 1। তারপরে আম্মা আব্বার লগে না কাম করবার হইছো না? পরে আর স্কুলে যাওয়া হয়েছে না? বাটার মাঝে স্কুল নাই, মাস্টার আই না পড়াইবার লাগিয়া? আমি মাষ্টৰ আনাৰ পিছত আমি 3জনে থিয় হৈ পেলাই আলোচনা কৰি আছোঁ। সিহঁতে মটৰচাইকেলটো লৈ আহি পেলাই মাষ্টৰক ধৰিছে। মাষ্টৰে কৈছে যে না, আমিতো ইয়াত কিন্তু কেচকাল কৰা নাই। মাষ্টৰে কিন্তু কেচকালো কৰা নাই। আহি পেলাই মাষ্টৰক পেলাই দিছে বাৰী মাৰি, তাৰপিছত মোকো মাৰি দিলে এটা। এই আঞ্জাৰ বুলি ল'ৰাটো যে সিও আছিল, তাৰপিছত আহি পেলাই আপোনাৰ এই গাড়ী, এই কি গাড়ীটো না এই গাড়ীখন দি আপোনাৰ 27জন আহি চব টেবুল লৈ আহিছে। আহি পেলাই ধাৰ ৰাশি মাৰপিট। কোনে মাৰি আছে? এই সিহঁতে। নাম কি? মানুহটোক আমি চিনি পোৱা নাই। এই অলপ আগত, আধা ঘণ্টা 15-20 মিনিট আগত মহৰ আহিছে। বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে? আঘাত হৈছে আপোনাৰ 4জন হৈছে নেকি, 4জন হৈছে। মইতো ঠিকেই আছোঁ তাত। কি লৈ হৈছে ঘটনাটো? ঘটনাটো সিহঁতে আহি পেলাই কিন্তু কথা নাই বাতা নাই, আহি পেলাই মাৰপিট, কোনো কথা নাই, কোনো কথাই নাই। আমি আহি পেলাই পাইছোঁ, আমি বাইকখন তাত ৰাখি পেলাই আমি এইখিনিত আহি খালি কথা পাতিছোঁ।
সিহঁত আহি পেলাই মাৰপিট সিহঁত কাৰ পাৰ্টিটো কি ক'ৰ হয় এই বাটাৰ মালিক মালিকৰ পাৰ্টীয়ে আপোনাৰ হয়, শ্ৰমিকক মাৰিছে হয় ভাটাৰ আপোনাৰ ৱাল চল মালিকৰ যেইকেইটা আহিছে চব গুণ্ডা এই ৱালখন ভাঙিছে এইটো গাড়ী এই গাড়ীখনে এই ৱালখন ভাঙিছে কোনো কাগজ পাতি নাই কোনো একো নাই ড্ৰাইভাৰ সিহঁতে ঘটনা কৰিছে আজি কিন্তু ৰাতি হ'লেতো কথাটো বেলেগ হৈ গৈছিল ড্ৰাইভাৰজনৰ নাম কি ড্ৰাইভাৰজনক আমি দেখা নাই ড্ৰাইভাৰজন আছে নে পলাইছে ড্ৰাইভাৰজন গুচি গ'ল পলাইছে তাৰমানে পলাইছে আৰক্ষীয়ে আহি কেইজনক লৈ গৈছে ইয়াৰ পৰা ইয়াৰ পৰা চাৰিজন নিছে চাৰিজন নিছে ভাটাৰ মালিকৰ মানুহ 4জন লৈ গৈছে মাষ্টৰৰ ল'ৰা এটা নিছে মাষ্টৰৰ ল'ৰা এটা নিছে ৰোজ নেকি ৰোজনাৰ নাম নগাঁৱৰ পৰা নেকিবুদ্দিনৰ ৰিপৰ্ট নিউজ ষ্টাৰ 7